টেক্সিন আছামিজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আমি যেতিয়া যিকোনো চাকৰিৰ বাবে অনলাইন আবেদন কৰোঁ বা আন কেতিয়াবা বেলেগ কাৰণতো আমি যেতিয়া ফটো আপলোড কৰিবলগীয়া হয়, তেতিয়া আমি নিৰ্দিষ্ট সাইজৰ ফটোহে আপলোড কৰিবলগীয়া হয়। আৰু এই ফটো আপলোড কৰিবৰ বাবে আমি ফটোখন কম্প্ৰেছ কৰি ল'ব লগা হয়, যাৰ কাৰণে আমি বিভিন্ন ধৰণৰ এপ্লিকেশ্যনত ফটোখন কম্প্ৰেছ কৰোঁ। আজিৰ ভিডিঅ'টিত মই এটা বিশেষ এপ আপোনালোকৰ বাবে লৈ আহিছোঁ, যাৰ সহায়ত অতি সহজে আপোনালোকে মোবাইলতে ফটোখন কম্প্ৰেছ কৰিব পাৰিব। গতিকে আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। এপ্লিকেশ্যনটোৰ নাম হৈছে কিউ ৰিডিউচ লাইট। আপোনালোকে মোৰ স্ক্ৰীণত এপ্লিকেশ্যনটো দেখা পাইছে নিশ্চয়। এই এপ্লিকেশ্যনটো যদি আমি ক্লিক কৰোঁ তেতিয়াহ'লে দেখিম তাৰ ইণ্টাৰফেচটো একেবাৰে সহজ। ইয়াত আমি এটা অপশ্যন দেখা পাইছোঁ চুজ ফটোজ, যাৰ সহায়ত আমি ফটোখন চিলেক্ট কৰি ল'ব লাগিব প্ৰথমতে যিখন ফটো কম্প্ৰেছ কৰিম। গতিকে প্ৰথমতে মই গেলাৰীত এখন ফটো আপোনালোকক দেখুৱাইছোঁ। এই ফটোখন মোৰ গেলাৰীত ছেভ হৈ আছে। ফটোখনৰ যদি ডিটেইলছ চেক কৰোঁ তেতিয়াহ'লে দেখিব যে ইয়াত ডিটেইলছত ক্লিক কৰিলে দেখিম যে ফটোখনৰ ফাইল চাইজ যদি মন কৰে তেতিয়াহ'লে দেখিব 2.59 MB সি ফটোখনৰ চাইজ। গতিকে এই ফটোখন মই এতিয়া কম্প্ৰেছ কৰিম। গতিকে কম্প্ৰেছ কৰিবৰ কাৰণে মই কিউ ৰিডিউচ লাইটটো অ'পেন কৰি ল'ম। এতিয়া চুজ ফটোত মই ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াত মই কমপ্লিট একশ্যন ইউজিং গেলাৰী মই জাষ্ট ৱান্স কৰিছোঁ। এতিয়া ইয়াৰ পৰা মই ফটোখন চিলেক্ট কৰি ল'ম। যিখন ফটো মই কম্প্ৰেছ কৰিব লাগে এইখন ফটো মই চিলেক্ট কৰি ল'লোঁ। এতিয়া চাওক ইয়াত দুটা ধৰণে কম্প্ৰেছ কৰিব পাৰি। এটা হৈছে কোৱালিটি। আপুনি ফটোখনৰ কোৱালিটিটো ৰিডিউচ কৰি পেলাই ফটোখনৰ চাইজটো আপুনি কমাব পাৰে, বা কোৱালিটিটো যদি অফ কৰি দিয়ে তেতিয়াহ'লে আপুনি তলত দেখিব কম্প্ৰেছ টু ফাইল চাইজ। ইয়াত আপুনি নিৰ্দিষ্ট ফাইল চাইজটো আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব, যিমান KB লৈকে তাক আপুনি কম্প্ৰেছ কৰিব বিচাৰে। গতিকে ফটোখন মোৰ 2.7 MB মান আছিলে তাৰ চাইজ, গতিকে তাক মই 500 KB লৈ কম্প্ৰেছ কৰিব বিচাৰিছোঁ। গতিকে 500 KB দিয়াৰ লগে লগে মোৰ ফটোখনৰ চাইজটো অট'মেটিক 500 KB তলত হৈ যাব। একজেক্টলি 500 KB নহ'ব পাৰে, কিন্তু 500 KBতকৈ বেছি নহয়, তাৰ তলতেই হ'ব। গতিকে ইয়াত আপুনি KB সলনি MBও চিলেক্ট কৰিব পাৰে। গতিকে ধৰক মই যদি 1 MB কৰিব বিচাৰোঁ তেনেহ'লে 1 MB কৰিব পাৰোঁ। এতিয়া মই 500 KB কৰিম। গতিকে 500 চিলেক্ট কৰি মই ইয়াত KB চিলেক্ট কৰি ল'ম। এতিয়া মই কম্প্ৰেছত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে মোৰ ফটোখন কম্প্ৰেছ হৈ যাব আৰু সি পোনে পোনে গেলেৰীত ছেভ হ'ব। ইতিমধ্যে মোৰ ফটোখন কম্প্ৰেছ হ'ল। এতিয়া মই যদি গেলেৰী অ'পেন কৰোঁ, গেলেৰী অ'পেন কৰাৰ লগে লগে এখন মোৰ অৰিজিনেল ফটোখন আছিলে, ইয়াত ডিটেইলছত চেক কৰক 2.59 আছিলে MB। এতিয়া নতুনকৈ যিখন ফটো মই ছেভ কৰিছোঁ সেইখন হৈছে এইখন। এই ফটোখন যদি এতিয়া মই ডিটেইলছ চেক কৰোঁ তেনেহ'লে দেখা পাব 488.21 KB। গতিকে 500 KBতকৈ তলত ছেভ হ'ল। গতিকে এইদৰে আমি এই ছফ্টৱেৰটোৰ সহায়ত অতি সহজে আমি যিকোনো ফটো আমি নিৰ্দিষ্ট চাইজলৈ তাক কম্প্ৰেছ কৰিব পাৰিম। যদিহে ভিডিঅ'টি চাই ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।